চালনাবৰীত আৰক্ষীৰ যুদ্ধ সদৃশ পৰিৱেশ মজিবুৰ ৰহমানৰ বাসগৃহকে আদি কৰি 9টা গৃহ ভাঙি লণ্ডভণ্ড কৰে আৰক্ষীয়ে নগাঁও জিলাৰ ঢিঙৰ চালনাবৰী গাঁৱত আজি পুৱাৰে পৰা আৰক্ষীৰ এক যুদ্ধ সদৃশ পৰিৱেশে দেখা দিয়ে আজি পুৱা 6 বজাৰ পৰা 8 বজালৈকে চালনাবৰী গাঁৱত চলে আৰক্ষীৰ গৃহ ভঙা কাৰ্য জিলা আৰক্ষী বিষয়াসকলৰ উপস্থিতিত গাঁওখনৰ ইমান আলী মজিবুৰ ৰহমান শফিকুল ইছলাম ৰফিকুল ইছলামৰ গৃহকে আদি কৰি মুঠ 9টা গৃহ জেচিবিৰে ভাঙি লণ্ডভণ্ড কৰে ইপিনে আজি পুৱা 6 বজাত এডল আৰক্ষীৰ উপস্থিতিত বটদ্ৰ আৰক্ষীৰ পহাৰত মৃত্যু হোৱা শফিকুল ইছলামৰ জানাজাৰ সম্পূৰ্ণ কৰা হয় আমলকি জামে মছজিদৰ ইমাম নেকিবুৰ ৰহমানৰ ইমামতিত্বত অনুষ্ঠিত হোৱা জানাজাত অঞ্চলটোৰ প্ৰায় 20 জন লোকে অংশগ্ৰহণ কৰা দেখা যায় বটদ্ৰ থানাত অগ্নিসংযোগ কৰা অপৰাধত আজি আৰক্ষীয়ে মজিবুৰ ৰহমান সালেমা খাতুন ফৰিদা খাতুন নুৰজাহান মামুনি বেগম ৰুকিয়া খাতুন সাবিনা বেগম ৰাছিদা খাতুনকে আদি কৰি কেইবাজনো পুৰুষ মহিলাক আটক কৰি বটদ্ৰ থানালৈ লৈ যায় ঢিঙৰ পৰা ৰাবুল ইছলামৰ ৰিপৰ্ট বি নিউজ আছাম নগাঁও জিলা প্ৰশাসনে আজি ৰাতিপুৱা আহি পেলাই তেওঁলোকৰ জেচিবি ভাঙি দিলে কাৰ ঘৰ ভাঙিছে ইমান আলীৰ সম্পূৰ্ণ পৰিয়াল আৰু মজিবুৰ ৰহমানৰ পৰিয়াল ইমান আলী কোন হয় মজিবুৰৰ পৰিয়াল খুৰাকৰ ল'ৰা শফিকুলৰ খুৰাকৰ ল'ৰা শফিকুলৰ ঘৰটো ভাঙি দিছে যেতিয়া ঘৰ ভাঙিছিলে আপোনালোকে আহি চাইছিলে নেকি তাতো আমাক পুলিচে সোমাবই দিয়া নাই মিডিয়া সোমাব যে আমাক কেনেকৈ সোমাব এইমাত্ৰ আমি সোমাব পাৰিছোঁ আৰু কিবা কোনোবা বেলেগ কোনোবা এৰেষ্ট কৰিছে নেকি শুনা নাই এতিয়ালৈকে এইমাত্ৰ আমি আহি পাইছোঁ শফিকুল ইছলামৰ পৰিয়ালৰ গোটেইখিনি এৰেষ্ট কৰা হৈছে কাক এৰেষ্ট কৰি সিমান নাজানো কেইজনমান কোনে কোনে থানাটো জ্বলাইছিলে তাত সেইখিনিও আমি ক'ব নোৱাৰোঁ মোবাইলত চাইছোঁ কাক চাইছিলে মোবাইলত মানে শুনি আছোঁ মাইকী মানুহে আৱাজ দি আছে পেট্ৰল দিয়া এইটো দেখা পাইছোঁ থানা জ্বলোৱাৰ কাৰণে তেওঁলোকৰ আজি ঘৰ ভাঙি দিলে সেইটো থানা জ্বলোৱাটো অন্যায় মাৰটো অন্যায় আৰু সেইটো কৰিছে খংগত যিটো ঘৰ দুৱাৰ সা সম্পত্তি ক্ষতি কৰিছে আটাইতকৈ অমানৱীয় কাৰ্য আৰু এইটো চৰকাৰী মাটিও নহয় ম্যাদী মাটিহে কিনি লোৱা মাটি এতিয়ালৈকে পইচাৰ অভাৱত মাটি বিক্ৰী দল কৰিব পৰা নাই পাৱাৰ টনি দলহে কৰিব লাগিছে ইতিমধ্যে মৃতকৰ শফিকুল ইছলামৰ বাসগৃহ ভঙাৰ লগতে আৰু কেইজনৰ ঘৰ ভাঙিছে ইমান আলী পৰিয়ালৰ ঘৰ মুজিবুৰ ৰহমানৰ ঘৰ আৰু সেই মৃতকৰ শফিকুল ইছলামৰ ককাই ভাই আছে আত্মীয় আছিল পুৱাৰ পৰা যিটো আৰক্ষী অভিযান চলাইছিলে ইয়াতে কোনো লোক আহিবলৈ দিয়া হোৱা নাছিল আহিবলৈ দিয়া নাই হয় কিমানজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 12-13জনক এৰেষ্ট কৰিছে আৰু যোৱাকালি বটদ্ৰৱা থানা জ্বলোৱাৰ যি দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে যে এগৰাকী মাইকী মানুহে পেট্ৰল ঢালি জ্বলাইছিলে সেই মাইকী মানুহগৰাকী মৃতকৰ শফিকুল ইছলামৰ ঘৈণীয়েক আছিল নেকি বাৰু ফটো দেখা নাই কালি আৱাজহে শুনিছোঁ ইতিমধ্যে যে আৰক্ষীয়ে যে ঘৰ যে উচ্ছেদ কৰিলে জেচিবি লগাই যে ভাঙিলে এই সন্দৰ্ভত স্থানীয় লোক হিচাপে আপুনি কি ক'ব বিচাৰিব অমানৱীয় আৰু ঘৃণনীয় কাৰ্য সিহঁতৰ চৰকাৰী মাটি নহয় ম্যাদী কৰা মাটি এতিয়ালৈকে হয় কিনি লৈছে এতিয়া কিন্তু বিক্ৰী কৰিব পৰা নাই পইচা মৃতকৰ শফিকুল ইছলামে আচলতে কি কৰে মাছ বেপাৰী পিছত মৃতক এটা অভিযোগ উঠিছে যে শফিকুল ইছলামক পুলিচ প্ৰশাসনে মাৰপিট কৰি মৃত্যুবৰণ কৰিছে বুলি অভিযোগ উঠিছে কিন্তু সেইটো আমি দেখা নাই গতিকে সমগ্ৰ ঘটনাটোৱে দুৰ্ভাগ্যজনক এইখিনি ক'ব নালাগিছিল অগ্নিসংযোগেই কওক পুলিচক মাৰপিটেই কওক বা ঘৰ উচ্ছেদৰ নিচিনা যিখিনি ভাঙিব সেইটোৱে কওক এতিয়া আইনৰ ফালৰ পৰা কি কৰিছে নকৰিছে সেই বিষয়ে আমি নাজানো গতিকে উচ্ছেদ হোৱাটো যিখিনি উচ্ছেদ কৰিছে ঘৰ দৰ ভাঙিছে এইটো সত্য কাৰ বাসগৃহ উচ্ছেদ ইমান আলী মজিবুৰ ৰহমান তেখেতসকলৰ মৃতকৰ শফিকুল ইছলামৰ পৰিয়ালবৰ্গ হয় পৰিয়াল ককাই ভাই কিমানটা ঘৰ ভাঙিছে ঘৰ ভাঙিছে এইখিনি আৰু কিন্তু ইয়াত আইনৰ ফালৰ পৰা কৈছে যে সেইখিনি আমি নাজানো গ্ৰেপ্তাৰ কৰিছে কালি শুনামতে মজিবুৰ ৰহমান তাৰপিছত তেওঁৰ ভাইটি ৰফিকুল ইছলাম আৰু এতিয়ালৈকে মোক কিমানজনক এতিয়ালৈকে আজি খবৰটো ক'ব নোৱাৰোঁ কিন্তু যোৱাকালি 3জন গ্ৰেপ্তাৰ হৈছিলে আজি কিমানজন হৈছে গম পোৱা নাই গতিকে আমি শান্তিপূৰ্ণভাৱে এই বিষয়টো প্ৰশাসনক অনুৰোধ জনাইছোঁ স্থানীয় লোক হিচাপে কি বিচাৰে আমি শান্তি সম্প্ৰীতি বিচাৰোঁ যি ঘটনাটো আইনৰ ফালৰ পৰা
মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে ঘটনাটো সম্পূৰ্ণ শুদ্ধভাৱে তদন্ত কৰি শান্তিপূৰ্ণভাৱে যি আইনত যি কয় সেইখিনি আমি বিচাৰোঁ। যি বাসগৃহ যে ভাঙিছে আপোনালোকে কি বুলি ক'ব? এতিয়া এই বিষয়টো আমি নাজানো। এতিয়া আইনে কেনেধৰণে কৰিছে কি কৰিছে সেই বিষয়টো আমি নাজানো, কেনেকৈ আছে সেইটো নাজানো। ব্ৰহ্মণৰ গৃহত উচ্ছেদ চলোৱা হৈছিলে, এই বিষয়ে আপুনি কি কয়? হয়, কালি মানে এটা ঘটনা হৈছিল বৰদা থানা দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য যিটো থানা জ্বলাই দিয়া হৈছিল, কিন্তু থানা জ্বলাই দিয়াটো মানে ইয়াত মানে ক্ষোভিত হৈ মানে তেওঁলোকৰ পৰিয়ালৰ এজন মানুহ ছফিকুল ইছলাম তেওঁ মানে থানাত পুলিচ জিম্মাত মানে মৃত্যুবৰণ কৰিছিল। সেইটো লৈ মানে সিহঁতে মানে মৃত্যু মানে ডেড বডি লৈ সিহঁতে আমাৰ প্ৰতিবাদ কৰিবলৈ গৈছে। যিবিলাক মানুহ গৈছে সেইবিলাক মূৰ্খ মানুহ হয় আৰু সিহঁতে পৰিয়ালৰ মানুহবিলাক ক্ষোভিত হৈ মানে থানাত আক্ৰমণ কৰিছে। হয়, প্ৰশাসনৰ এইটো দায়িত্ব আছে নগাঁও জিলা মানে উপায়ুক্তক মানে তৎক্ষণাৎভাৱে তাৰ পৰা মানে প্ৰশাসন আনি এইবিলাক নিয়ন্ত্ৰণ কৰিব পাৰিলে হয়, কিন্তু কৰিব পৰা নাই। মানে দুৰ্ভাগ্যজনকভাৱে থানাটো জ্বলাই দিছে। এইটো আমি গৰিহণা দিছোঁ। এইটো পাব্লিক হেৰি হয়, এইটো মানে জ্বলাই দিব নালাগিছে। থানাত আক্ৰমণ কৰাটো আমি গৰিহণা দিছোঁ আৰু এইটো দুৰ্ভাগ্যজনক। এইটো আমি গৰিহণা দিছোঁ যে আজি প্ৰশাসনে আজি সোনকালে আহি যেনেদৰে মানে মুজিবুৰ ৰহমান আৰু ইমান আলী আৰু যি মৃত হৈছে ছফিকুল ইছলাম তেওঁৰ মানে ঘৰ বাৰী যি মানে বুলডোজাৰ লগাই মানে প্ৰশাসনে উচ্ছেদ কৰিছে, ভাঙি চোৰমাৰ কৰিছে, সেইটোও গৰিহণাৰ যোগ্য। এইটো কৰিব নালাগিছিল। যিহঁতে মানে দুষ্কৃতি কৰিছে, যিহঁতে মানে দোষ কৰিছে সেইবিলাক মানে আইনৰ আওতাত নি মানে ন্যায় তদন্ত